একবাৰ হেৰি ঠিকাদাৰক লৈ পেলাই আমাৰ MLA ছাৰক লৈ যিকোনো এক জেগাত খুন্দি চাব দিব 3 ফুট 3 ইঞ্চি আছে নেকি ডাইৰেক্টলি ফাটি দিছে আৰু একদিন যদি পানী দিয়ে সেইটো বন্ধ হৈ যায় 1 ফুটত মই আহিছিলোঁ আজি মঙলদৈতে একো স্কিমে ফাংচনেল নহয় য'তেই গৈছোঁ চব একেবাৰে হেৰি হৈ আছে আৰু চব মিছা কথা কয় এছবিলাকে ডজিং পাম্প চাম কোনো হেৰি নাই পাইপৰ মানে দেখিলে গম পাই যে এইটো কোনো কানেকশ্যনত লগোৱাই নাই কেমিকেল অহা বুলি কয় কেমিকেল ষ্ট'ৰত নাই অমুক নাই এই এছৰ যোন আছে কি নাম তাৰ পটুল ভৰালি এতিয়াই ছাছপেণ্ড কৰি দিয়ক এতিয়া ছাছপেণ্ড অৰ্ডাৰ ওলাই দিব দিয়ক এনেকৈ নহ'ব তাৰমানে একদম এতিয়াই ছাছপেণ্ড অৰ্ডাৰ ওলাব দিয়ক মই ইয়াতে থাকোঁতে ছাছপেণ্ড অৰ্ডাৰ দি পাব লাগে ডিচি তাত পঠাই দিব এতিয়াই ছাছপেণ্ড অৰ্ডাৰ ওলাব পটুল ভৰালি বুলি কোনোবা এটা আছে আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰকো চৌকছ কৰক তেওঁ উত্তৰ দি থাকক এক্সিকিউটিভ ইঞ্জিনিয়াৰ চৌকছ দিয়ক আৰু হেৰিক ছাছপেণ্ড কৰক আৰু ইয়াতে আমাৰ টীম এটা পঠাই ডিচি চাপ আপুনি হেৰি দিয়ক এটা স্কিম নাই গোটেই গাঁৱৰ মানুহে একদম হেঁচা মাৰি ধৰিছে গাঁৱৰ মানুহে কোনো কৈ আছে যে কোনো পানী নাই সিহঁতে কয় বানপানীত পানী উঠিছে কোনো বানপানীয়ে উঠা নাই এইবিলাক জেগাত কোনো পানী মানে একো অৱস্থা নাই লেতেৰা ডজিং পাম্প ক'ৰবাত পৰি আছে ক'ৰবাত পানীৰ পাম্প হাউচৰ পৰা পানীটো যায় তাতো হৰহৰাই লিক কৰে আৰু গোটেই হেৰি স্কিম কমপ্লিট হোৱা বুলি লৈ থৈ দিছে এই এক্সিকিউটিভ ইঞ্জিনিয়াৰক চৌকছ কৰক আৰু ইয়াক ছাছপেণ্ড কৰি দিয়ক আৰু নতুন কমিটি এখন আমি বনাই দিয়া গৈছিল ছাৰ এডিপিলাৰ হেৰি সেইখনো আমাক হেণ্ড অভাৰ কৰা নাই একো কৰা নাই ছাৰ ইফালে আছিল